নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল কাঞ্চনজংঘা ক্লাছেছলৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা পদসমূহ পূৰণৰ বাবে যিসমূহ প্ৰতিযোগী পৰীক্ষা অনুষ্ঠিত কৰা হয় সেই প্ৰতিযোগী পৰীক্ষাসমূহত পৰীক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ আমি এই চেনেলটোৰ জৰিয়তে জিকে পোৰ্চনৰ ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াম। আশা কৰোঁ আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পাব। যদি আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'সমূহ লাইক কৰিব আৰু লগৰ যদি কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকৰ সৈতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি ইয়াৰ আগতে ৰাজনীতি বিজ্ঞানৰ ভাৰতীয় সংবিধানৰ ওপৰত এটা ছিৰিজ আৰম্ভ কৰিছিলোঁ। এই ছিৰিজটোৰ পাৰ্ট 1ত আমি 5টা কুৱেশ্যনছ আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ। এইটো ছেকেণ্ড পাৰ্ট। ইয়াতে আমি 10টা কুৱেশ্যন ভাৰতীয় সংবিধানৰ ওপৰত আলোচনা কৰিম আৰু ভাৰতীয় সংবিধানৰ ওপৰত প্ৰতিযোগী পৰীক্ষাসমূহত আটাইতকৈ বেছিকৈ প্ৰশ্নসমূহ আহি থকা দেখা পোৱা যায়। সেয়েহে প্ৰশ্নসমূহ আপোনালোকে গুৰুত্ব সহকাৰে চাব আৰু এই প্ৰশ্নসমূহ আপোনালোকক প্ৰতিযোগী পৰীক্ষাসমূহত যথেষ্ট উপকৃত কৰিব। তো পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে কেবিনেট মিছন কেইজন সদস্যৰে গঠিত? কেবিনেট মিছন 1946 চনত ভাৰতবৰ্ষলৈ আহিছিল। কেবিনেট মিছনত 3জন সদস্য আছিলে। সেইকেইজন হ'ল লৰ্ড পেথিক লৰেন্স, এভি আলেকজেণ্ডাৰ আৰু ছাৰ ষ্টেফৰ্ড কিপছ। ইয়াৰে লৰ্ড পেথিক লৰেন্স তেওঁ অধ্যক্ষ আছিলে আৰু কেবিনেট মিছনৰ অধ্যক্ষজনৰ নাম কিছু কম্পিটিটিভ এক্সামত সোধা আমি দেখিবলৈ পাইছোঁ, গতিকে এই নামটো আপোনালোকে মনত ৰাখিব। কেবিনেট মিছনৰ অধ্যক্ষজনৰ নাম লৰ্ড পেথিক লৰেন্স। আমি দ্বিতীয় প্ৰশ্নটোলৈ গৈছোঁ। সংবিধান সভাৰ সদস্যসকলৰ নিৰ্বাচন কেনেধৰণে কৰা হৈছিল? সংবিধান সভাৰ যিসমূহ সদস্য আছিল তেওঁলোকক নিৰ্বাচন আৰু মনোনয়নৰ জৰিয়তে সংবিধান সভালৈ নিৰ্বাচন কৰা হৈছিল। কিছু সংখ্যকক নিৰ্বাচন কৰা হৈছিল আৰু কিছু সংখ্যকক মনোনয়ন কৰা হৈছিল। বিশেষকৈ দেশীয় প্ৰদেশৰ যিসমূহ সদস্য আছিলে তেওঁলোকক মনোনয়ন কৰা হৈছিল। আমি তৃতীয় প্ৰশ্নটোলৈ গৈছোঁ। ভাৰতৰ সংবিধান সভাৰ মুঠ সদস্যৰ সংখ্যা কিমান? ভাৰতৰ সংবিধান সভা কেবিনেট মিছনে গঠন কৰিছিলে আৰু তেওঁলোকে সদস্যৰ সংখ্যাটো নিৰ্ধাৰণ কৰিছিল আৰু সেইমতে ভাৰতৰ সংবিধান সভাৰ মুঠ সদস্যৰ সংখ্যা আছিলে 389 গৰাকী, 389। এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপোনালোকে প্ৰশ্নটো মনত ৰাখিব যে ভাৰতৰ সংবিধান সভাৰ মুঠ সদস্যৰ সংখ্যা কিমান, তেতিয়াহ'লে আপোনালোকে উত্তৰ দিব লাগিব 389। আমি চতুৰ্থ প্ৰশ্নটোলৈ গৈছোঁ। সংবিধান সভাৰ মুঠ মহিলা সদস্যৰ সংখ্যা কিমান আছিল? অৰ্থাৎ সংবিধান সভালৈ কিমানগৰাকী মহিলা সদস্য সংবিধান সভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব সংবিধান সভাৰ মুঠ মহিলাৰ সদস্যৰ সংখ্যা 15গৰাকী। 15গৰাকী মহিলা সদস্য সংবিধান সভালৈ নিৰ্বাচিত হৈছিলে। আমি পঞ্চম প্ৰশ্নটোলৈ গৈছোঁ। সংবিধান সভাৰ প্ৰথম বৈঠকখন কেতিয়া অনুষ্ঠিত হৈছিল? এইটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন। বিভিন্ন কম্পিটিটিভ এক্সামত ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত আমি প্ৰশ্নটো দেখিবলৈ পাইছোঁ, গতিকে এই প্ৰশ্নটো আপোনালোকে মনত ৰাখিব। উত্তৰটো হৈছে সংবিধান সভাৰ প্ৰথম বৈঠক 9 ডিচেম্বৰ 1946 চনত অনুষ্ঠিত হৈছিল। তাৰিখ আৰু চন দুয়োটাই আপোনালোকে মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিব, কাৰণ এই প্ৰশ্নটো বাৰে বাৰে কম্পিটিটিভ এক্সামসমূহত আহি থকা দেখা যায়। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ। সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? সংবিধান সভাৰ প্ৰথম বৈঠক 9 ডিচেম্বৰ 1946 চনত অনুষ্ঠিত হৈছিল। আমি ষষ্ঠ প্ৰশ্নটোলৈ গৈছোঁ। সংবিধান সভাৰ এজন সদস্যই কিমান জনসংখ্যাক প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ উত্তৰটো হ'ব সংবিধান সভাৰ
এজন প্ৰতিনিধিয়ে 10 লাখ জনসংখ্যাক প্ৰতিনিধিত্ব কৰিছিল। আমি 7ম প্ৰশ্নটোলৈ গৈছোঁ। সংবিধান সভালৈ দেশীয় প্ৰদেশৰ কিমানজন সদস্য মনোনীত হৈছিল? ইয়াৰ উত্তৰটো হ'ব সংবিধান সভালৈ দেশীয় পৰিষদৰ 93 জন সদস্য মনোনীত হৈছিল। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে বা আপোনালোকে ভাবে যে এই ভিডিঅ'সমূহৰ পৰা আপোনালোকে উপকৃত হৈছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লগৰ যদি কোনোবা বন্ধু বান্ধৱী আছে বা পৰিয়ালৰ যদি কোনোবাই কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, তেওঁলোকৰ সৈতে ভিডিঅ'সমূহ আপোনালোকে শ্বেয়াৰ কৰিব। আমি 8 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। সংবিধান সভাই মুঠ কিমানখন অধিৱেশনৰ জৰিয়তে সংবিধান নিৰ্মাণ সম্পূৰ্ণ কৰিছিল? এই প্ৰশ্নটোত অকণমান কণ্ট্ৰভাৰ্চি আছে যে কিছুমানে সংবিধান সভাৰ মুঠ অধিৱেশন 11খন বুলি ক'ব খোজে আৰু কিছুমানে 12খন বুলি ক'ব খোজে। আমাৰ বিবেচনাৰে সংবিধান সভাই মুঠ 12খন অধিৱেশনৰ জৰিয়তে সংবিধান নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছিল। গতিকে আপোনালোকে এইটো চাই ল'ব, যিহেতু বিভিন্ন কিতাপত বিভিন্ন ধৰণে ইয়াৰ উত্তৰটো দিয়া আছে। গতিকে আপোনালোকে এইটো চাই ল'ব। মই দুয়োটাই ইনক্লুড কৰিছোঁ। সংবিধান সভাই মুঠ 11ৰ পৰা 12খন 11/12খন অধিৱেশনৰ জৰিয়তে সংবিধান নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰে। মই আকৌ এবাৰ কৈছোঁ আপোনালোকক যে সংবিধান সভাই আমাৰ বিবেচনাত 12খন অধিৱেশনৰ জৰিয়তে সংবিধান নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰে। 9 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। সংবিধান সভাৰ প্ৰথম বৈঠকত কিমানজন সদস্য উপস্থিত থাকে? সংবিধান সভাৰ যিখন বৈঠক হৈছিলে 1946 চনত, সেই বৈঠকখনত মুছলিম লীগে সংবিধান সভাক বয়কট কৰিছিল, অৰ্থাৎ তেওঁলোকে সংবিধান সভাত অংশগ্ৰহণ কৰা নাছিল। গতিকে সংবিধান সভাৰ প্ৰথম বৈঠকত 211 জন সদস্য উপস্থিত আছিল। এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব। সংবিধান সভাৰ প্ৰথম বৈঠকত কিমানজন সদস্য উপস্থিত থাকে? তেনেহ'লে উত্তৰটো হ'ব সংবিধান সভাৰ প্ৰথম বৈঠকত 211 জন সদস্য উপস্থিত থাকে। আমি এই ভিডিঅ'টোৰ লাষ্ট প্ৰশ্নটোলৈ আহিছোঁ। সংবিধান সভাৰ প্ৰথম বৈঠকৰ অস্থায়ী অধ্যক্ষজনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ডাক্তৰ সচিদানন্দ সিনহা সংবিধান সভাৰ প্ৰথম অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল, যদিও তেওঁ অস্থায়ী আছিলে। অৰ্থাৎ ডক্টৰ সচিদানন্দ সিনহা সংবিধান সভাৰ প্ৰথম বৈঠকৰ অস্থায়ী অধ্যক্ষ আছিল। তেখেতক কিহৰ কাৰণে প্ৰথম বৈঠকৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছিল বা তেওঁৰ নামটো প্ৰস্তাৱ কৰা হৈছিল? আচলতে সচিদানন্দ সিনহা সংবিধান সভাখনৰ আটাইতকৈ জ্যেষ্ঠ সদস্য আছিলে, সেয়েহে তেখেতক জ্যেষ্ঠতাৰ ভিত্তিত প্ৰথমখন অধিৱেশনত অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছিল। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হ'ব। পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।